Hello everyone, মই সাগৰিকা আজি ভাবিলো আপোনালোকৰ লগত এটা মোৰ বৰ্তমান হৈ থকা ইনসিডেন্ট এটা জনাই দিও বুলি আৰু নাজানো ব্যাকগ্ৰাউণ্ডত কৰপা ছাগলী এজনীয়ে বেবাই আছে বাৰু এইবোৰ ইগনোৰ কৰক মানে কি হ'ল জবা ফুল লগাইছিলো এটা ট্ৰেন্ডিং ৰীল বনাবৰ কাৰণে মোৰ মেকআপটো এতিয়ালৈকে ফিট হোৱা নাই দেই তো এটা ভিডিও বনাবৰ কাৰণে মানে এটা ৰীল বনাবৰ কাৰণে মই হাইবিস্কাছ ইউজ কৰিছিলোঁ জবা ফুল কিন্তু কি হ'ল মাজৰ লাঠিটো যিটো থাকে সেইটো ভাঙি থাকিলে এতিয়া দেখাবৰ কাৰণে কি কৰিছোঁ আধা লাঠিকণ আছে আৰু আধা লাঠিকণ জানো ক'ত পৰিলে কেনেকৈ ভাঙিলে এতিয়া সেই মাজৰ কণত মই এনেকৈ লিপষ্টিক লগাই দিওঁ বুলি ভাবিছোঁ যাতে মাজত যে এটা ঠাৰি আছে বুলি গম পাই যাতে দেখিছেনে এনেকৈ মই এডজাষ্ট কৰিব লগা হয় বাৰু এতিয়া ৰীলটো বনাই লওঁ আৰু মই অতি সোনকালে আপলোড কৰি আছোঁ আপোনালোকে চাব